লাইফ ফাউণ্ডেশ্যন অসমৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত আজি এখন ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ ওপৰত এখনি কৰ্মশালা অনুষ্ঠিত হয়। যুৱচামক এনেধৰণৰ উদ্যোগৰ প্ৰতি আকৰ্ষিত কৰিবলৈ অনুষ্ঠিত কৰা কৰ্মশালাখনত সহযোগ কৰে ভাৰত চৰকাৰৰ MSME ডেভেলপমেণ্ট ইনষ্টিটিউট মিনিষ্ট্ৰীয়ে। কৰ্মশালাখনৰ বিষয়ে লাইফ ফাউণ্ডেশ্যনৰ সম্পাদক ডক্টৰ আসমা বেগমে কয়, যুৱ মহিলাসকলৰ সবলীকৰণৰ কাৰণে আজি আমি এই কেম্পেইন আৰম্ভ কৰিছোঁ, এই ট্ৰেইনিং প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ। MSMEৰ সহযোগত MSME গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যোনটো স্কিম আছে তেওঁলোকৰ সহযোগত আমি এই প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ। আমি কিছুমান ট্ৰেইনীসকলক মাতি আনিছোঁ গাঁৱৰ পৰা। তেওঁলোকে আজি শিকিব, তেওঁলোকে কেনেকৈ ট্ৰেইনিং পায়, কেনেকৈ ক্ষুদ্ৰ উদ্যোগৰ দ্বাৰা তেওঁলোকে উপকৃত হ'ব, সেইটোৰ বিষয়ে আমি আজি তেওঁলোকক ট্ৰেইনিং দিম। আৰু মই খুবেই আনন্দিত হৈছোঁ কি মই যে কিছুমান মানুহৰ কাৰণে এই ট্ৰেইনিং প্ৰগ্ৰাম আৰম্ভ কৰিব পাৰিছোঁ, কিছু লোক ইয়াৰ পৰা যে লাভৱান হ'ব তাৰ কাৰণে মই বহুত আনন্দিত। আনহাতে MSMEৰ উপসঞ্চালক शिरीष आस्थानाय कय, इसमें हम एक तो ये मोटिवेशन कैंपेन कर रहे हैं, लोकेट करने के लिए जो पोटेंशियल कैंडिडेट्स उनको फाइंड करें। इसके बाद इनकी ट्रेनिंग होगी, स्किल डेवलपमेंट प्रोग्राम होता है, एंटरप्रेन्योरशिप स्किल डेवलपमेंट प्रोग्राम होता है, एंटरप्रेन्योरशिप डेवलपमेंट प्रोग्राम होता है। उसके बाद हमारे जो PMEGP बोलते हैं स्कीम, जो हम डिस्ट्रिक्ट इंडस्ट्रियल सेंटर जो DIC के साथ में वो इम्प्लीमेंट कराते हैं, उस वहाँ से उनको मदद मिल सकती है लोन वगैरह के लिए। वीडियो जर्नलिस्ट सुशांत दासर अमरदीप गगৈ, सेंटिनेल न्यूज गुवाहाटी।